Hello everyone, welcome to MN Creation. MN Creationৰ আৰু এটা নতুন ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পনীৰ চীজ বল। এইটো খুব সাধাৰণ ৰেচিপি হয়, খুব সহজতে খুব কম সময়ত হোৱা ৰেচিপি। এই স্নেক্সবিধ আপোনালোকে চাহৰ লগত পৰিৱেশন কৰিব পাৰে, নাইবা কোনো পাৰ্টিত আপোনালোকে ষ্টাৰ্টাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। গতিকে মই এই বিধ কেনেদৰে বনালোঁ আপোনালোকক তাকে দেখাবলৈ লৈ আহিছোঁ। বলকচোন চাওক কেনেদৰে বনালোঁ মই। এই স্নেক্সবিধ আপোনালোকে চচৰ লগত নাইবা চাটনিৰ লগত, গ্ৰীণ চাটনিৰ লগত আপোনালোকে খাব পাৰে। খুব টেষ্টি হয়। আৰু লগতে কওঁ, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুন হয়, তেতিয়াহ'লে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। তাৰ বাবে মই লৈছোঁ বইল আলু। মই আলুখিনি এনেদৰে ৰুকনি এখনেৰে ৰুকি ল'ম। আপোনালোকে হাতেৰে পিটিকি ল'বও পাৰে আলুখিনি। মই এনেদৰে ৰুকনিৰে ৰুকি লৈছোঁ। ৰুকনিৰে ৰুকি ল'লে কোনো ধৰণৰ গোটা হৈ নাথাকে। এয়া মোৰ ৰুকা হৈ গ'ল। তাত মই ঠিক একেধৰণে ৰুকি লোৱা 100 গ্ৰাম পনীৰ মই মিক্স কৰি দিছোঁ। আৰু পিঁয়াজ দিছোঁ মই, সৰু চাইজৰ এটা পিঁয়াজ মিহি মিহিকৈ কুটি দিছোঁ। গাজৰ দিছোঁ অকণমান মই ৰুকি, আৰু কেপচিকাম। আপোনালোকে যি ইচ্ছা সেই ভেজিটেবল দিব পাৰে। ধনিয়া দিছোঁ আৰু কেঁচা জলকীয়াও দি দিছোঁ মই, আৰু নিমখ দি দিছোঁ মই সোৱাদ অনুসৰি। লগতে ইয়াত চাট মছলা দি দিছোঁ আধা চামুচ, আৰু ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ, কাৰণ মই গ্ৰীণ চিলিও দি দিছোঁ। এয়া মই জালুকৰ গুড়ি দি দিছোঁ আধা চামুচ, আৰু গোটেইখিনি ভালদৰে মই মিক্স কৰি ল'ম। খুব ভালদৰে মিক্স কৰা হৈ গ'ল মোৰ। এতিয়া এইখিনি মই সৰু সৰুকৈ বল বনাই ল'ম। তাৰ আগতে মই 2 চামুচ কৰ্ণফ্ল'ৰ লৈছোঁ, আৰু কৰ্ণফ্ল'ৰত মই অকণমান পানী দি এটা ঘোল তৈয়াৰ কৰি ল'ম। এয়া মোৰ ঘোল ৰেডি হৈ গ'ল। এতিয়া সেই মিশ্ৰণখিনিৰ পৰা মই এনেদৰে সৰু সৰু বল বনাই লৈছোঁ, আৰু বলখিনিৰ মাজত এটুকুৰা চীজৰ টুকুৰা সোমাই দিছোঁ, আৰু বলটো এনেদৰে বন্ধ কৰি দিছোঁ। এতিয়া মই ব্ৰেড ক্ৰাম্বছত লগাই এই ঘোলখিনিত লেটিয়াই ল'ম, আৰু অকণমান ব্ৰেড ক্ৰাম্বছ লগাই ল'ম। এয়া আমাৰ বল ৰেডি হৈ গ'ল। ঠিক একেধৰণেৰে আমি গোটেইখিনি বনাই ল'ম। এনেদৰে বনাই লৈছোঁ গোটেইখিনি মই, আৰু এনেদৰে লেটিয়াই থৈ দিছোঁ। মোৰ ইয়াত গোটেইখিনি বল হৈ গ'ল বনোৱা। এতিয়া এইখিনি মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। 2 ঘণ্টা পিছত মই কেৰাহী এটা গৰম কৰি লৈছোঁ, আৰু তাত ৰিফাইণ্ড অইল দি লৈছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত বলকেইটা এটা এটাকৈ দি মই চাৰিওফালৰ পৰা গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। আৰু মই গেছৰ জুইটো মিডিয়াম ফ্লেমতে ৰাখিছোঁ, মিডিয়াম ল' ফ্লেমত। হাই ফ্লেমত নকৰিব, নহ'লে খুব সোনকালে ওপৰৰ পৰা গল্ডেন ব্ৰাউন হৈ যাব। গতিকে মিডিয়াম ফ্লেমতে ৰাখিব জুইটো। যিকোনো বস্তু ফ্ৰাই কৰিলে মিডিয়াম ল' ফ্লেমত ৰাখি ফ্ৰাই কৰিব লাগে। এয়া দেখিছেনে, গল্ডেন ব্ৰাউন হৈ গৈছে এইটো। আৰু এইটো মই এতিয়া উঠাই থৈ দিম। এইটো ঠিক একেদৰে আনকেইটা বলছো মই এনেদৰে ফ্ৰাই কৰি ল'ম। এইটো উঠাই থৈ দিম। এতিয়া মই এনেদৰে গোটেইকেইটা বলে মই ফ্ৰাই কৰি ল'লোঁ। ওপৰৰ ফালৰ পৰা কেনেকুৱা ক্ৰিস্পি হৈছে দেখিছেনে আপোনালোকে। খুব ভাল লাগে খাই এনেদৰে ঘৰতে বনাই। এনেকুৱা ঠাণ্ডাৰ দিন পৰিছে যিহেতু, গৰম গৰম চাহৰ লগত জুতি ল'বলৈ নহয় জানো। আপোনালোকে এনেদৰে বনাই খাব, আৰু ভিডিঅ'টো কেনে পালে জনাব। এয়া চাওক, মই এটা ভাঙি দেখাইছোঁ। ভিতৰৰ ফালে চীজখিনি কি ধুনীয়াকৈ মেল্ট হৈ গৈছে। খুব টেষ্টি লাগে খাই। আপোনালোকে এনেদৰে খাব,
গ্ৰীণ চাটনি, ধনিয়াৰ চাটনি, নহ'লে চচৰ লগতো আপোনালোকে পৰিৱেশন কৰিব পাৰে, নাইবা এনেও গৰম গৰম চাহৰ লগত আপোনালোকে খাব পাৰে। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্টত, লাইক এটাকে কৰি দিব, নাইবা যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকৰ ওচৰলৈ যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।